হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই ওলাই লৈছোঁ। আচলতে আমাৰ সেইজনী বৰমাৰ গা বেয়া আৰু লগত নবৌ আহিছে। তাৰপিছতে ওলাই আহি দেখিছোঁ আমাৰ এইফালে পানীও বাঢ়িছে। এনেকৈ আৰু গাড়ীত উঠি ল'লোঁ। গাড়ীত উঠি আমি তিনিজনীয়ে আহিছোঁ, লগত দাদাও আহিছে বাৰু। তাৰপৰাই আহি এনেকৈ টিয়ক পাই গ'লোহি। আৰু আচলতে অভাৰব্ৰিজবিলাক বনাই থোৱাৰ কাৰণে অকণমান বহুত দূৰেদি ঘূৰিব লগা হৈছে আৰু আচলতে এপাক ঘূৰিব লগা হৈছে। এনেকৈ আৰু আহি আছোঁ। আচলতে আমাৰ বৰমাৰ গাটো মানে বেয়া হৈ আছে, সেইবাবে ডক্টৰৰ ওচৰত আনিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু মই ভিডিঅ'টো কৰা মানে আচলতে পৰহিয়ে কৰা হ'ল। মই এডিট কৰাহে হোৱা নাছিলে। আচলতে কিবা এটা মন নাযায় ভিডিঅ' এডিট কৰি থাকিবলৈ। সেয়া এনেকৈয়ে চেম্বাৰ আহি পালোহি। ডক্টৰজনৰ ঘৰতে আছে চেম্বাৰখন। তাৰপৰা এনেকৈ তেওঁক চালে, বেজি চেজি দিলে আৰু তাৰপৰা দেখাই আমি কেইজনী ওলাই আহি ফাৰ্মাচীত সোমাই দৰৱ পাতি ল'লোঁ। তাৰপৰা দেখিছেনে এয়া মই কিমান হাঁহিছোঁ, হাঁহি নবৌ গাত পৰি গৈছোঁ। নবৌৱে হাঁহি মানে চকু পানী ওলাই গৈছেগৈ, এনেকুৱা মানে জমনি কথা এটা ওলালে। তাৰপৰা আমি চাহ খালোঁ। চাহ খাই আৰু গাড়ীৰ পৰা নামিছোঁ আৰু ঘৰ পাই গ'লোহি। এয়া আমাৰ ঘৰলৈ এনেকৈ মঠাউৰিৰ পৰা সোমাই আহিব লাগে। সেই আৰু আজিলৈ আহিছোঁ।